বান্ধৱীসকল কি খবৰ আপোনালোকৰ মোৰটো ভালে মই মৌচুমী আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল সowali ক্ৰিয়েশ্যন তো গাইজ মানে আজি যাম আমি ৰথ পূজা চাব মানে লকডাউনৰ বাবে ডাঙৰকৈ নহয় পূজাটো তথাপিও মানে নিয়মটো কৰিব সেইটোকে আমি চাব যাম তো ভাবিলোঁ আপোনালোককো দেখুৱাওক তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক তেতিয়াহ'লে আমি এতিয়া যাওঁ ৰথ পূজা চাব আৰু মোৰ লগত আছে এইবিলাক মানে ভণ্টি আহিছে ফ্ৰেণ্ড আৰু মই গাইজ এই পূজাটো আমাৰ ওচৰতে হয় সেইকাৰণে আমি খোজকাঢ়ি একেলগে খোজকাঢ়ি তো আমি এতিয়া গৈ আছোঁ বেছি দূৰ নাই আৰু পাওঁ আমি পূজা চালে আৰু এইবিলাক চাওক মানুহে তাহোঁতে অলপমান আমাৰ দেৰি হ'ল সেইটো কাৰণে মানে ৰথটো তোমাৰ দেখা নাপালোঁ আৰু আপোনালোককো দেখুৱাব নোৱাৰিলোঁ নেক্সটত আছে আঠমঙলা তো সেইটোতো ৰথটো টনা হ'ব যদি আহোঁ তেতিয়াহ'লে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো চাওক এইখনেই হৈছে ৰথ এইখনে এইটো টানি কিনে সেই ঘৰত থোৱা হ'ব আৰু তো তেতিয়াহ'লে যদি আহোঁ আপোনালোকক দেখুৱাম ভিডিঅ'টো লাষ্টলৈকে চাই থাকক এতিয়াতো ৰথখন দেখা নাপালোঁ তো মানুহবিলাকে চাই যাওঁ আৰু কি কৰিম উপায় নাই সেইটোৰ বাবে অলপমান ভিডিঅ'টো এন্ধাৰ হৈছে তো মানে অলপমান অসুবিধা হৈ আছে তো তথাপি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই আৰু তো আমি চবে আহিছোঁ হাই কৈ দিয়া হাই 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 এইটোৱে আৰু এতিয়া আপোনালোকক মই পূজাটো দেখাম এইবিলাক চাওক মানুহে আৰু ইয়াতে দোকানো বহিছে যিমান বাৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলটো আগতে ছাবস্ক্ৰাইব কৰি থৈছে সেইসকলক বহুত বহুত ধন্যবাদ তেতিয়াহ'লে ভিডিঅ'টো ইয়াতে সামৰিছোঁ